বন্ধুসকল নতুনকৈ আহিছে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব নকৰে, ছাবস্ক্ৰাইব কৰিলেহে মোৰ ভিডিঅ' বনাব ভাল লাগিব। আজি কাহিনীটো হ'ল মই এদিন পেহীহঁতৰ ঘৰলৈ গ'লোঁ আৰু মোক পেহীয়ে কেইদিনমান থাকিবলৈ দিলে কাৰণ পেহা নাথাকে। পেহী আৰু পূজা থাকে। তাই পঢ়ি আছিল। তাইৰ বয়স প্ৰায় 23 বছৰমান। পেহা আৰু পেহী চাকৰি কৰে, বাহিৰত থাকে। মই বজাৰ পাতি কৰি দিওঁ আৰু কোনোবা দিনা পূজাও মোৰ লগত বজাৰ কৰিবলৈ যায়। মই পূজাক কলেজৰ পৰা অনা নিয়া কৰোঁ। পেহী মাষ্টৰনী চাকৰি কৰে। পূজা বৰ মৰম লগা ছোৱালী আছিল। মই তাইক সদায় কলেজৰ পৰা আনো। তাই মই একেলগে ঘৰতে থাকোঁ। পেহী অহা দেৰি হয়। মই বিচনাতে বাগৰি মোবাইল চাই আছিলোঁ। পূজা আহি ক'লে, কি চাইছা? মই ক'লোঁ, নাই একো চোৱা। তাই ক'লে, ময়ো চাওঁ বুলি কৈ বিচনাতে বাগৰি ল'লে। মোৰ লগতে দুয়ো ভিডিঅ' চালোঁ। তাই ক'লে, মোক দিয়াচোন। মই মোবাইলটো দিলোঁ। তাই ভিডিঅ' চাই চাই বেয়া ভিডিঅ' দেখিলে। তাই ক'লে, চি চি তুমি বেয়া ভিডিঅ' চোৱা মানে? মই ক'লোঁ, নাচাওঁ। তাই ক'লে, হয় দিয়া। মই ক'লোঁ, হয় যা। তাই ক'লে, মানে? মই ক'লোঁ, কি মানে? তাৰ পাছত মই বিচনাৰ পৰা উঠি আহিলোঁ। তাই ক'লে, পলাইছা? হ'ব, গম পালোঁ যে। মই ক'লোঁ, গম পালা? তাই ক'লে, সুধিব আহিছা? তাৰ পাছত গুচি আহিলোঁ। অলপ পাছত তাই ভিডিঅ'টো অন কৰি চাই আছিল। 10 মিনিটমান পাছত আহি তাইৰ পাছত ৰখি মই চাই আছিলোঁ। মই তাইক কি চাইছা বুলি টিকাতে জোৰে মাৰি দিলোঁ। তাই আহ বুলি ক'লে কাৰণ তাইৰ তেজ উঠিছিল। তাই তলৰ মূৰকে শুই আছিল। মই টিকাত আকৌ এচাট দিলোঁ আৰু পিছফালে দি মালখন চুই দিলোঁ। তাই আৰু উঠি মই পেণ্টটো লাহেকৈ সলকাই থু অলপ দি পিছফালে কৰিলোঁ। আহ কিমান যে মজা। তাৰ পাছত মই ওপৰমুৱাকৈ কৰি ভৰি দুখন মেলি গাখীৰ দুটা ধৰি ধৰি চুদিলোঁ। তাইৰো বহুত ভাল লাগিছিল। মই তাইক আঁঠু কাঢ়িব দিলোঁ। মই আঁঠু কাঢ়ি মই বাৰীডাল লাহেকৈ সুমুৱাই দিলোঁ। কি যে ফক ফক শব্দ কৰিছিল, মজাই বেলেগ। তাই ক'লে, আহ বিষাইছে। মা আহি পাবহি এতিয়া। মই ক'লোঁ, পানী ওলাব এতিয়া মোৰ, পানী ওলাব। এনেকৈ 1 মাহমান কৰিলোঁ। মই বজাৰলৈ গ'লে কণ্ডম আনিব কেতিয়াও নাপাহৰোঁ। নেক্সট কাহিনীটো শুনিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ বন্ধুসকল। আপোনালোকে ছাবস্ক্ৰাইব নকৰে, ছাবস্ক্ৰাইব কৰিব। তেহে আপোনালোকৰ বাবে নতুন নতুন এনেধৰণৰ ভিডিঅ'সমূহ আনিবলৈ মোৰ